গরু নে কি এইটো সাংঘাতিক ভাগৰ লাগিছে নৰা নৰা সখিৰে ভাল হৈছে একবেলা আগবাল্টিং পানী ঢালিলে ফাটি পেলাই ঘুমাই থাকিল এই কামটো কিবাকে হ'লেও সখিক গৰু চৰা কামটো দিব লাগিল আৰু মই তুলসীত পানী দিয়া কামটো মই কৰিব লাগিব নহ'লে সখি আৰামত এই ৰকমকৈ দেখো চেহেৰা ফুলি যাব গতিকে মই কিবা এটা কাম কৰিবই লাগিব এটা বুদ্ধি খাটাবই লাগিব যেনেকৈ নহওক সখীক গৰু চৰা কামটো দিব লাগিল আৰু মই তুলসীত পানী ঢালা কামটো কৰিব লাগিব সখীতে গম পাব কি বস্তু ভালকে কচোন কৰিছো দে মানে ককা ককা কি হয় বাবুন ঠেক বন্ধ থাকা নে থাকো দি মা কওঁ তন্দুর গরুচি নহয় আমার বাড়িত যায় গোটাই বান্ধা কবি জ্বলা গোটাই খাই কিনে নকা করছি হয় নেকি মই আকৌ গৰু জৰা দি থৈ আহিছোঁ না তো রাখছি নয় ব্যাপারে হ'ব পাৰে দি যা আজি বাৰ ভালকে থবি কিছু হ'ব দে ভালকৈ দিম দে হ'ব দে এই তুলি খেলতে পানী যাম মোৰ ভাগেৰে গৈছোঁ এই সখীৰে ভাল হৈছে এই ৰাতিপুৱা গৰুটো লৈ যাব লৈ যাওঁ তই কিছু আহিল আকৌ গধূলি লৈ আহিল এই কামটো মই সখীক দিব লাগিব আৰু মোৰ কামটো সখীৰ পৰা মাৰিব লাগিব মই নহ'লে একদম ভাগেৰি গৈছোঁ কৃষ্ণহে প্ৰভু আন্দাল বোলে তুলসী লক্ষী তুলসী বোলে আন্দাল বামুণৰ তুলসী শৰ্মা আন্দাল সখী আছে এই বহ এটা বহ সখী এই ভৰিখন ধুই লওঁ নেকি মোৰ ধুওঁ তেতিয়াহ'লে মোৰ ধুওঁ ভৰিখন ধুই ফোনটো মই মাত যাওঁ কৃষ্ণ সখী এটা কথা হ'ল মোৰ ইমান সহজ কামটো মই কৰি আছোঁ সখীটো একদম টান কাম হয়নে এতিয়া কথা হ'ল এই কামটো যদি মই তোমাক যাওঁ সখী মোৰ সেয়াতে কামটো মই কৰি লওঁ কেনে হ'ব মোৰ আপত্তি একো নাই সখী তেতিয়াহ'লে গৰুটো দিলোঁ আৰু এই বাটৰ মোৰো কাম সহজ ঘুমাই থাকো মোৰ কাম সহজ তুমিও আগবালি ৰাতিপুৱা পাতি দিলোঁ ঘুমাই থাকিলোঁ দিনটো গধূলি বাছ আমি বেকাৰ চাউনৰ পৰা এনেই পইচা লৈ পইচা আছোঁ লৈ তোমাৰ কামটো মই লওঁ মোৰ কামটো দে তুমি ধুই লোৱা মই মাৰোঁ দে দে মাৰ এতিয়া সখী তেতিয়াহ'লে কালি পৰা তুমি গৰুটো চাবা ঠিক আছে আৰু মই এই তুলসীৰ কামটো মই কৰোঁ হয়নে সখী কি হ'ব দে হ'ব দিয়া ভাল কথা তেতিয়া মোৰ হ'লে আপত্তি নাই দেই দে কালিৰ পৰা তেতিয়াহ'লে সেই থাকিল আৰু সখী বৰ চালোঁ গৈছে এই সাংঘাতিক পাইছে এই সাংঘাতিক বস্তু আছে সখী সখী এনে কামটো বাদ দিয়া নাই সখী বেলেগ বস্তু আছে এই তুলসীৰ ঘৰ বাপৰে বাপ এটা তুলসী নে ভুতুৰ গাছ এই মাত্ৰ মই পানী দি দিছোঁ আৰু ভোটটোত পানীয়ে নাই নাই ইয়াতে কিবা বস্তু আছে তাক চাব লাগিব সখীৰ লগত আলোচনা কৰি এই বস্তু কিবা আছে নিশ্চয় ইয়াক পানী দি লাভ নাই বাপৰে বাপ ইমান পানী ঢালিলোঁ মই গোটটোত পানীয়ে নাই নহ'ব সখী আহক সখী এতিয়া আলোচনা কৰি কিবা এটা কৰিব লাগিব মীমাংসা তুলসী পানী কেনে লাগছে গৰু চাই কেনে লাগিলা তোমাৰ তুলসীত পানী যেনে কষ্ট হৈছে মোৰ সেনে বাপৰে বা গৰু ইমান অধাখুৰ গৰু ধৰিব নোৱাৰি দেই এইগিলা সখী কৃষ্ণ হে প্ৰভু সখী কওক এই তুলসী জালৰ ঘৰত কিবা এটা আছে কি আছে কি মোৰ পানী পাত্তা পোৱা নাই মই ভাগি গৈছোঁ এতিয়া যিয়ে নহওক সখী কোদালখন লৈ আহা ঠিক আছে মই আনি আছোঁ খান দিহে এৰিম কি আছে চাম আমি কোদালখন সখী আহা সখী যাই আছোঁ মই বাপৰে বাপ কি তুলসী এন্দাল সখী এন্দাল খান্দি চাই হেৰিম মই
সখী তই থাক তুলিখিৰ ঘৰতে থাক মই যাওঁ বাপ্পা ঐ কি হৈছে নাই বহুত কোন আচাৰ পাইছোঁ ঐ মই সখী কৰে খালি বস্তু মই ক'তো দেখা নাই হে ইয়াতে গম পাব মৰিল কিজানি এই সোণা এই ৰূপালৈ মই আৰামত জিন্দগী চলাই দিম মই মোৰ কান্ধত তই আলি একদিন তোৰ কান্ধত মই যাম দে দেখা যাব সখী দে হ'ব দি যা চাই ল'ম একবাৰ মিলিতিৰ মাক ঐ মিলিতিৰ মাক কি হলনো আমি কে ইমান এটা বাঢ়িছি তোক মই মাতি তই কিয় বেয়া পানো কওকচোন কি হল মই কিবা এটা কথা কোৱাৰ কাৰণে তোৰ ওচৰত চাপছো কওকচোন বাৰু কি কথা এই তই খং নকৰাটো নকৰো এই সেই যে আদা বেপাৰী সখী অ মই মোৰ কান্ধত সখী গেল এই তাৰ কান্ধত যাব বৰ ইচ্ছা আছিলে হয় নেকি অ মই কিবা এটা ব্যৱস্থা কৰিম ৰবকচোন আহকচোন আহক আপুনি আহক তই পাৰিবিনে পাৰিম আহক আহক বল তেতিয়াহ'লে বল আহক যচো যাওঁ কি কৰা আমি এটা কাম কৰিব আহকচোন ক'ব নোৱাৰো তই কি এইগিলা এই যি কৰিব লাগে চব মই কৰিম আপুনি এতিয়া ঘুমক হে এই দিনটো পেলাতে এই ঘুমকচোন ঘুমক আপুনি মৰা বাজুত বেলেগ বুজি হয় নেকি বন্ধুৱে ইয়াক পাত্তাই নাপাব দে 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 ঘুমাই থাকক মই কি মৰিম অ আপুনি মৰা বাজু দে দে আচাল কামৰ বনালকে দে হ'ব দে। লাগব আপুনি এই দে দে হ'ব দে তই এইগিলা কি কৰিব খুজিছে এই ৰবকচোন আপুনি মনে মনে থাকক যি কৰিব লাগে মই কৰিম ন আপুনি সখেৰৰ কান্ধত যাব ভাল লাগে কথা হ'ল কিছু দে, বাছ দে, দে। ঘুমাই থাকক আপুনি মৰা বাজুৰি থাকক এ প্ৰভু ও আপনি কে না কেরি গেল মু আহাই নাই ঘুমাই থাককচোন আপনি আনাই ৰ ও প্ৰভু সখী আছিল না চাই নালাগে আনাই সখে ঘুমাই থাকো ও মাইনে কোনে চাব এতিয়া দৌতরে নহলে আমি কেমকে চলিম মই মৰাই নাই কান্দবে ঘুমাই থাকো আপনি আপনি মুখের গেল হেই মই এৰাই নাই কাছো আকাৰ লগতে মানে মানে থাকো বাৰে বাৰে উঠিব আহি পোৱা নাই ফাজু বেছি ঘুমাই থাকো মই কাল লগত থাকিমে মই তাৰমানে কাৰ লগত থাকিব হা হেই এই বুঢ়াটো ঘুমাব দিলে উঠি থাকো ঘুমাই থাক কেন হগিয়া খাইবা বুঢ়া কম পাবি এই মোচন ধৰি ৰ থাকো কেনে আমি কম পাবি ৰ ঘুমাই থাক পাৰিছো ঘুমাই থাক মাইনে কোনে চাব এতিয়া আমি দুই চামে আৰু বেলেগে কোনে চাব ঘুমাই থাক পাৰিছো ঘুমাই থাক এই বুঢ়াটোৱে কথা কলি বুজি নাপায় ঘুমাই থাকো এই ইমেল কালি মই বুঢ়া বুঢ়ী দিছিলো মৰি থাকচোন মৰি থাকবেও নৰে তাৰমানে দে হ'ব দে দে Sigaw ko kaya ako taon na doon lang. Huwag yan sila. Okay kasi kumina ko. Dito ako. Makalagot taki. সখী অ সখী অ সখী সখী অ সখী এ সখীৰ কি হৈছে হা কালি খাইৰ মাংস আছিলো অ মৰা নহতো মই কৈছো তোৰ হাইবে তই নাহিবি নেৰে দুই বাতি খাই দুই বাচ্চাই হৈছে সখী দুই বাতি বাপৰে বাপ তাৰপিছত ৰাতি ফিউজ ৰাতিতে গেল মই এজন কেনেকে চলি কি কোৱা সখী হা সখী মৰিল ইচ 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 আমি যেন সোনকালে চকানক লৈ যাম
গৈছিল আপনার কান্দতে বলে সখানো যাব যাক আপনি সখানক লৈ যাওক সখীৰ ওপৰত সন্দেহ আছে সেইদিনা মই সখীৰ কান্ধত গৈছিলোঁ সখী কিবা কৰা নাইতো সখীক মই চাই ল'ব লাগিব আপনার কি হল কি চাই আছে ওকে আমাক লৈ যাক তাড়াতাড়ি অ' সখী এই সখী যাতে মৰিলে এই সখী ৰোৱা সেই গাছ গছনি আছে এইগিলা আৰু সখীৰ লগতে দি পঠাওঁ নে কি কয় সখী এই দাখন ক'তনো এই দাখন ক'ত এই গাছ গছনিগিলা কাটো হে দাখন কি দাহান ও দাহান আপনি কি করে দেখান কি কৰে কম নাপাও কিবা করো তো তই জানবি তোৰা যে এইগিলা কষ্ট মই নহ'লে মাৰি দিম তোক মই গম পাবি ও আপনি দাহান কি করে সখী যাতে নায়ে সখী ৰোৱা গাছ গছনি একেলগে সখীৰ লগতে পঠাই যাওঁ এই চেক কৰিলে এতিয়া তোৰ এই আইডিয়াত মই চেঞ্জ হৈ গ'লো এই যা সখী 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 কিবা কর গোটেই কাটি লহং কৰিম সখীৰ লগতে দি পঠাম সখী যাতে নায়ে ৰাখি কি কৰিব এই কোদালখন ক'ত থৈছি এডালে কাটো আজি সখী যাতে নায়ে এডালৰ পৰা আৰম্ভ সখী সখী এই লাগাত পেহে এই আন্দোলনৰ কথা নকৰব ও শুনছি না খাওয়া নাই ও মই এগুলা এনে কৈছো এই মৰা মানুহ তুমি কেনেকৈ জীয়ালা কি এই যি হোৱাটো হৈ গ'ল এইবিলাক আৰু জেদ ভাৱবিলাক বাদ দিয়া সেই বুলি আপুনি মৰা ভাও ধৰিব লাগে মই কিন্তু আপোনাক বেয়া পাইছোঁ সখী এই বুজি পাইছি না আপনি সেইবিলাক ধৰি নাথাকিব ময়ো কৈছো মোৰ বহুত ভুল হৈছে আপনি এইবিলাক ধৰি নাথাকিব দুটা যিহেতু ভাল বন্ধু ভালকে চলক এই সখী সেই বুলি আৰু মৰা ভাও ধৰিব লাগে সখী সখীৰ লগত ধেমালি নকৰে কাৰ লগত ধেমালি কৰিম হে তই আজিৰ পৰা ভাল বন্ধু সখী সখী আহা দুই বন্ধু সাজ কথাৰ পৰা কি বুজি পালো জানা আনক ঠগাওঁতে নিজেও ঠগ খাব লগা হয়